নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি GT-PGTৰ চলি থকা যি ডিষ্ট্ৰিক্ট নিৰ্বাচন প্ৰক্ৰিয়া সেই বিষয়ে কিছু কথা আলোচনা কৰিবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিম ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে বহুতে কমেণ্ট কৰি আছে আৰু গ্ৰুপতো বিভিন্ন কথা চলি থকা দেখা পাইছোঁ বা আমাৰ বিভিন্নজনৰ মাজত এই কথা চলি আছে ফোনযোগেই হওক যে সকলোৰে ডিষ্ট্ৰিক্টসমূহ একেই অহা নাই, কাৰোবাৰ ডিষ্ট্ৰিক্ট কম আহিছে, কাৰোবাৰ ডিষ্ট্ৰিক্ট বেছি আহিছে প্ৰিফাৰেঞ্চ দিবৰ বাবে। আৰু কালি মই এই ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ সন্দৰ্ভত কেনেকৈ ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব লাগে সেই সন্দৰ্ভত যিটো ভিডিঅ' বনাইছিলোঁ, প্ৰথম অৱস্থাত সেই ভিডিঅ'টো বনাওঁতে ময়ো গম পোৱা নাছিলোঁ যে সকলোৰে ক্ষেত্ৰত ডিষ্ট্ৰিক্টসমূহ বেলেগ বেলেগ আহিছে বুলি। আৰু মোৰ 23খন ডিষ্ট্ৰিক্ট শ্ব' কৰিছিলে আৰু সেইবাবে মই ভাবিছিলোঁ সকলোৰে বাবে 23খন ডিষ্ট্ৰিক্টেই শ্ব' কৰিছে। কিন্তু ভিডিঅ'টো ৰেকৰ্ড কৰাৰ পাছত আপোনালোকেও কমেণ্ট কৰিছে আৰু অন্য মোৰ লগৰ বন্ধুসকলৰ পৰাও জানিব পাৰিলোঁ যে তেখেতলোকৰো এই বেলেগ বেলেগকৈ ডিষ্ট্ৰিক্ট আহিছে। কাৰোবাৰ 1খন আহিছে, কাৰোবাৰ 5খন, কাৰোবাৰ 10খন, কাৰোবাৰ 23খন, কাৰোবাৰ 18খন, তেনেকৈ বেলেগ বেলেগকৈ আহিছে। গতিকে মই এই কথাটো পাছত গম পাইছোঁ। আৰু এই বেলেগ বেলেগকৈ অহাৰ কাৰণটো এটাই যে এইটো কেটেগৰী ৱাইজ বা আপোনাৰ স্কুলৰ মিডিয়াম ৱাইজ আপোনালোকে এপ্লাই কৰোঁতে যিটো মিডিয়াম আপোনালোকে চিলেক্ট কৰিছিলে বা আপোনালোকৰ যিটো মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন যিটো আপোনালোকৰ হ'ব ভৱিষ্যতে শিক্ষক হিচাপে জইন কৰিলে, সেইটোৰ ওপৰত ভিত্তি কৰি এইখিনি বেলেগ বেলেগকৈ আহিছে। আচলতে এইটো মেৰিটৰ ওপৰত ভিত্তি কৰি বেলেগকৈ অহা নাই। মেৰিটৰ কথাটো এতিয়ালৈকে অহাই নাই ইয়াত, কাৰণ DSCয়ে এতিয়ালৈকে গম নাপায় কোনসকল কেণ্ডিডেটে কোনখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। গতিকে মেৰিট বেচিছত এই ডিষ্ট্ৰিক্টসমূহ শ্ব' কৰা নাই। আচলতে ডিষ্ট্ৰিক্টসমূহ চিলেক্ট কৰিছে মুখ্যতঃ কেটেগৰী ৱাইজ বিদ্যালয়ৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন যিটো বিদ্যালয়ৰ মিডিয়ামৰ ওপৰত, এইখিনি বিভিন্ন যিখিনি আৰু অন্যান্য যিখিনি কেটেগৰী আছিলে সেইখিনিৰ ওপৰত ভিত্তি কৰিহে আচলতে এই ডিষ্ট্ৰিক্টসমূহ চিলেক্ট কৰিছে। তাত আপোনাৰ PWD কেণ্ডিডেটৰ সকলৰ ক্ষেত্ৰতো বেলেগ বেলেগ ডিষ্ট্ৰিক্ট শ্ব' কৰিব পাৰে। গতিকে সেই কেটেগৰীৰ ওপৰত ভিত্তি কৰি ডিষ্ট্ৰিক্টসমূহ বেলেগ বেলেগ হৈছে। ধৰক কোনোবা এটা ডিষ্ট্ৰিক্টত OBCৰ কেটেগৰী আছে আৰু কোনোবা এটা ডিষ্ট্ৰিক্টত OBC একেবাৰে নাই। গতিকে কোনোবা এজন OBC কেটেগৰীৰ ক্ষেত্ৰত সেই ডিষ্ট্ৰিক্টটো শ্ব' নকৰে। তেনেকুৱা আচলতে PWD কেণ্ডিডেটৰ ক্ষেত্ৰত যদি কোনোবা কেইখনমান ডিষ্ট্ৰিক্টত যদি ভেকেঞ্চি নাথাকে ৰিজাৰ্ভেশ্যন, তেনেহ'লে তেখেতলোকৰ ক্ষেত্ৰত সেই ডিষ্ট্ৰিক্টকেইটা শ্ব' নকৰিব। তেনেকুৱা আৰু বেছিকৈ আমি দেখা পাইছোঁ যে ইংলিছ মিডিয়ামৰ যিসকল কেণ্ডিডেট তেখেতলোকৰ কম ডিষ্ট্ৰিক্ট শ্ব' কৰিছে, কাৰণ অসমত চৰকাৰী মাধ্যমৰ ইংলিছ মিডিয়ামৰ স্কুল অলপ কম আছে। গতিকে তেখেতলোকৰ এটা বা দুটা ডিষ্ট্ৰিক্টহে শ্ব' কৰিছে। আৰু তেনেকুৱা দুজনমানে কমেণ্ট কৰিছিলে যে এটা ডিষ্ট্ৰিক্ট শ্ব' কৰিলেও তেখেতলোকে এইটো প্ৰিফাৰেঞ্চ দি পেলাই ছাবমিট কৰিব লাগিব নেকি। আৰু যদি আপোনালোকৰ এটাও ডিষ্ট্ৰিক্ট শ্ব' কৰিছে বা দুটা যেটাই নকৰক লাগিলে, আপোনালোকে সেইটোৱেই চিলেক্ট কৰি পেলাই ফাইনেল ছাবমিশ্যন কৰি দিব। তেতিয়াহে আচলতে আপোনাৰ সেইটো প্ৰচেছটো কমপ্লিট হ'ব। যিহেতু এটা প্ৰচেছ দিছে, গতিকে আপুনি সেইটো এটাই থাকক লাগিলে সেইটোৱেই আপুনি দি পেলাই তাতে ফাইনেল ছাবমিশ্যন কৰি দিব। এতিয়া বহুতেই বিচাৰি আছিলে ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ কৰিবলৈ দিবলৈ বা ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ দিবলৈ। আৰু এতিয়া যিহেতু এইখিনি সুবিধা আহিলে, কিন্তু এইখিনি সুবিধা আহিলে এনেকুৱাকৈ আহিলে যে আমাৰ এতিয়া মূৰৰ কামোৰণিহে হৈছে আচলতে। যদি 3খন বা 4খন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবলৈ দিলেহেঁতেন তেনেহ'লে একো অসুবিধা নাছিলে। এতিয়া মোৰ ক্ষেত্ৰতে যিহেতু 23খন ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিবলৈ দিছে, গতিকে মোৰতো কাষৰীয়া ডিষ্ট্ৰিক্ট হিচাপে 4-5খনমানহে আছে। সেইকেইখন চিলেক্ট কৰাৰ পাছত মই আৰু মেপখন চাই একেবাৰে ওচৰৰ পৰা দূৰলৈ গৈ আছোঁ। 23খন ডিষ্ট্ৰিক্ট যিহেতু চিলেক্ট কৰিবই লাগিব, গতিকে সেই ক্ষেত্ৰত অকণমান বহুতৰ মূৰৰ কামোৰণিহে হোৱা দেখিবলৈ পোৱা গৈছে। আৰু দুজনমানে কমেণ্ট কৰিছিলে যে গোটেইখিনি ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব লাগিব নেকি, মানে প্ৰিফাৰেঞ্চ দিব লাগিব নেকি। ধৰক 20টা টেব আহিছে, এই 20টাই চিলেক্ট কৰিব লাগিব নেকি তেনেকৈ সুধিছিলে। আচলতে 20টাই চিলেক্ট কৰিব লাগিব আৰু আপোনালোকে ইতিমধ্যে চাগে সেইখিনি কথা গম পাইছেই। আৰু যিসকলে কৰা নাই এতিয়াও তেখেতলোকৰ কাৰণে কৈছোঁ, যদি তাত 20টা টেব আহিছে, আপোনাৰ যদি 20খন ডিষ্ট্ৰিক্ট আহিছে, তেনেহ'লে আপুনি 20খনেই চিলেক্ট কৰিব লাগিব। আৰু যদি আপুনি এখনো চিলেক্ট নকৰাকৈ থাকে তেনেহ'লে আপোনাৰ ফাইনেল ছাবমিশ্যন নহয়। গতিকে আপোনালোকে যিকোনো এখন সেই এটা টেবত ডিষ্ট্ৰিক্ট দিবই লাগিব। আৰু এটা কমেণ্ট সচৰাচৰ কৰি আছে বিভিন্ন চেনেলসমূহত দেখিছোঁ বা ইউটিউব চেনেল মানে অন্যান্য চেনেলসমূহতো বা মোৰ চেনেলতো বা গ্ৰুপতে হওক, ফেচবুক গ্ৰুপ, হোৱাটছআপ গ্ৰুপ যি আছে সকলোতে, যে মোৰ 70+ আছে, 80+ আছে, মই হোম ডিষ্ট্ৰিক্টত পাম নে নাপাম। আচলতে এতিয়া সেইটো একো ক'ব নোৱাৰি। আৰু ক'ব পাৰি আচলতে ওমেনসকলৰ ক্ষেত্ৰত বা PWD সকলৰ ক্ষেত্ৰত যিসকল ভাল মাৰ্কছ আছে তেওঁলোকে হোম ডিষ্ট্ৰিক্টতে পাব। আৰু বাকী আমাৰ মেল কেণ্ডিডেটসকলৰ কাৰণে এইটো কোৱা অতি কঠিন হৈছে। আৰু ডিষ্ট্ৰিক্ট চিলেকশ্যন প্ৰক্ৰিয়াটো আচলতে ওমেনসকলক এতিয়া কি হিচাপত দিয়ে সেইটো একো ধৰিব পৰা হোৱা নাই। আৰু নটিছখনত যিহেতু দিছিলে যে ওমেন PWD আৰু মেৰিট ৱাইজ এইকেইটা ক্ষেত্ৰত ভিত্তি কৰি পেলাই তেখেতলোকে দিব বুলি। এতিয়া তেখেতলোকে যদি ওমেনৰ ৰিজাৰ্ভেশ্যনৰ ওপৰত ভিত্তি কৰি পেলাই যদি দিয়ে, তেখেতলোকে প্ৰতিটো ডিষ্ট্ৰিক্টতে যদি ওমেন ৰিজাৰ্ভেশ্যন ৰাখিছে, সেইটো আমি এতিয়ালৈকে গম পোৱা নাই ৰিজাৰ্ভেশ্যন ৰাখিছে নে নাই ৰখা। আৰু যদি ওমেন ৰিজাৰ্ভেশ্যন ৰাখিছে, তেনেহ'লে সেই ওমেন ৰিজাৰ্ভেশ্যনখিনিত ওমেনখিনি যিখিনি বেছি মাৰ্কছ আছে তেখেতলোকক দিয়াৰ পাছত বাকী ওমেনখিনি মেলৰ লগত একে মেৰিট বেচিছলৈ গুচি আহিব। কিন্তু যদিহে তেওঁলোকে গোটেই ওমেনখিনিকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব বিচাৰে, তেনেহ'লে ওমেনখিনিক দি লোৱাৰ পাছতহে মেলখিনিৰ কথা আহিব। তেতিয়া মেলখিনিৰ মাজত অকল কম্পিটিশ্যনটো মেলৰ মাজত হ'ব। মানে যিসকল মেলে বেছি মাৰ্কছ পাব তেওঁলোকে হোম ডিষ্ট্ৰিক্টত পাবগৈ পাৰে, আৰু যিসকলৰ কম তেওঁলোকে বেলেগ ডিষ্ট্ৰিক্টত পাবগৈ, হয়তো পিছৰ ফালে যিবোৰ দিয়েগৈ প্ৰিফাৰেঞ্চ সেইবোৰত পাবগৈ, তেনেকুৱা হ'বগৈ আৰু। গতিকে
এতিয়া সেইটো একো ক'ব নোৱাৰি তেওঁলোকে ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰতে দিছে নে হোল যিখিনি ওমেন আছে গোটেইখিনিকে মেৰিট বেচিছত এফালৰ পৰা প্ৰথম প্ৰিফাৰেঞ্চ দি ল'ব আৰু গতিকে সেইখিনি একো স্পষ্ট হোৱা নাই, গতিকে একো ক'ব নোৱাৰি। কিন্তু এটা কথা যে PWD হওক বা ওমেনছ হওক তেওঁলোকৰ যিসকলৰ মাৰ্কছ ভাল বুলি নহয়, তেওঁলোকৰ যিসকলৰ মাৰ্কছ মানে আছে আৰু এটা হেৰিয়ত যদি ৰিজাৰ্ভেশ্যনতো হয় তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্টত পাই যাব, গতিকে তেখেতলোকৰ চিন্তা নাই। এতিয়া প্ৰধান চিন্তা আহিলে আমাৰ মেলসকলৰ ক্ষেত্ৰতে। আমাৰ যিসকল মেলসকল তেখেতলোকৰ এনেকুৱা হৈছে, এতিয়া মোৰ ধৰক যোৰহাট ডিষ্ট্ৰিক্ট মই চিলেক্ট কৰিছোঁ, এতিয়া যোৰহাট ডিষ্ট্ৰিক্টে কৈছে তোমালোকো আহিছা নি, আহা আহিলা যেতিয়া আহা আৰু, কিন্তু বহিবলৈ পোৱা নে নোপোৱা সেইটোহে নাজানো, আহাচোন বাৰু সোমাই, সেই তেনেকুৱা হৈছে আৰু কথাটো। এতিয়া ডিষ্ট্ৰিক্টটোত আমি চিলেক্ট কৰিছোঁ হয়, তাৰপিছতে মানে আমি দৃষ্টি থাকিব পাৰোঁ নে নোৱাৰোঁ সেইটো গম নাপাওঁ ওমেন বা PWD কেণ্ডিডেটসকলৰ মাজত মেলখিনি, গতিকে তেনেকুৱা হৈছে। এতিয়া মেলখিনিৰহে আচলতে একদম অনিশ্চয়তা হৈছে, মানে অনিশ্চয়তাই দেখা দিছে তেওঁলোকক, ক'ত পৰেগৈ কি কৰে ঠিকনা নাই। আৰু এটাই আশা কৰিম যে সকলোৱে নিজৰ সুবিধামতে ডিষ্ট্ৰিক্টটো পাওক, বাকী দেখা যাওক কি হয়, পৰৱৰ্তী প্ৰচেছ কি হয়। আৰু এটা কথা সুধিছিলে যে মোবাইলত এই ডিষ্ট্ৰিক্ট চিলেকশ্যন প্ৰচেছটো কৰিব পাৰিম নে নোৱাৰিম, আৰু মোবাইলতো আপোনালোকে কৰিব পাৰিব, একো অসুবিধা নাই, মোবাইলত কৰিলেও একো নাই, খালি এটা কৰি ল'ব যেতিয়া ভাল হয় আপোনালোকে মোবাইলত যেতিয়া গুগলটো অন বা যি ব্ৰাউজাৰতে নকৰে, বিশেষকৈ ক্ৰমতে কৰে, যিসকলৰ ক্ৰমেই থাকে বেছিভাগ, গতিকে ক্ৰমত যেতিয়া ৱেবছাইটটো খুলিব তাৰপাছতে ৰাইট ছাইডে ওপৰত 3টা ডট থাকে, তাতে ক্লিক কৰি পেলাই তললৈ যাব, ডেস্কটপ ছাইট বুলি থাকে, ডেস্কটপ ছাইট কৰি ল'ব, তেতিয়া অলপ সুবিধা হয়। তেতিয়া মানে ডেস্কটপৰ নিচিনাকৈ স্ক্ৰীনখন ওলায় আৰু গোটেইখিনি দেখা পোৱা যায়, তেতিয়া আমাৰ কামখিনি কৰিবলৈ সুবিধা হয়, গতিকে তেনেকৈ কৰি ল'ব পাৰে আৰু মোবাইলতো কৰিব পাৰে, একো অসুবিধা নাই। আৰু দুজন মানে কমেণ্ট কৰি আছিলে যে ভেকেঞ্চি লিষ্টখন আছে নি দিবলৈ কৈছিলে, কিন্তু এটা কথা যে আমাৰ এই টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ ভেকেঞ্চি লিষ্ট তেওঁলোকে প্ৰকাশ কৰা নাই। এতিয়া যিবোৰ ভেকেঞ্চি লিষ্ট প্ৰচাৰ হৈ আছে বিভিন্ন মাধ্যমত, সেই ভেকেঞ্চি লিষ্টবোৰ আচলতে পুৰণা যিবোৰ আগৰ 2018 নে 23 চনমানৰে যিবোৰ ভেকেঞ্চি লিষ্ট, সেই ভেকেঞ্চি লিষ্টবোৰে চলি আছে। কিন্তু এটা কথা স্পষ্ট কৰি দিছোঁ যে আমাৰ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ক্ষেত্ৰত যি নিযুক্তি প্ৰক্ৰিয়া চলিছে তাৰ কোনো ভেকেঞ্চি লিষ্ট এতিয়ালৈকে অফিচিয়েলি তেওঁলোকে মুকলি কৰা নাই, গতিকে এতিয়া আপোনালোকে একো ভেকেঞ্চি লিষ্ট নাপাব, আপোনালোকে আনুমানিক নিজৰ সুবিধা অনুসৰি ডিষ্ট্ৰিক্টবোৰ দি যাব লাগিব, তেওঁলোকে পাছত কেনেকৈ কাক দিয়ে আৰু সেইটো তেওঁলোকৰ নিজৰ কথা। আৰু বহুতে স্কুল চিলেকশ্যন কৰিবলৈ দিব নি সুধিছিলে, স্কুল চিলেকশ্যন কৰিবলৈ দিয়াৰটো যিটো নটিচ দিছিলে, নটিচখনৰ মতেতো তেওঁলোকে স্কুল চিলেকশ্যন কৰিবলৈ নিদিয়ে, যিখন ডিষ্ট্ৰিক্টত যিজন কেণ্ডিডেট হ'ব তেওঁলোকক অথৰিটিয়ে চিলেক্ট কৰিব কোনখন মানে কোনখন স্কুলত তেওঁলোকক দিব। কিন্তু এতিয়া একো ক'ব নোৱাৰি, যিহেতু শিক্ষা বিভাগেতো প্ৰথমতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিবলৈ নিদিওঁ বুলি কৈছিলে, কিন্তু এতিয়া যিহেতু ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ দিবলৈ দিছে, গতিকে ক'ব নোৱাৰি, এনেকুৱাও হৈ যাব পাৰে যে ডিষ্ট্ৰিক্টটো ঠিক হোৱাৰ পাছত তেওঁলোকক কিজানি স্কুলসমূহো চিলেক্ট কৰিবলৈ সুবিধা দি দিয়ে, গতিকে এই ক্ষেত্ৰত একো ক'ব নোৱাৰি, পটককৈ ডিচিশ্যন সলনি হৈ যাব পাৰে। তথাপিতো এতিয়ালৈকে আমি নিদিয়ে বুলিয়ে ক'ব পাৰোঁ, যিহেতু নটিচখনত সেইটো লিখা আছে, কিন্তু হ'লেও আপোনালোকে এটা আশা ৰাখিব পাৰে যে পৰৱৰ্তী সময়ত কিবা যদি তেওঁলোকৰ অসুবিধা হয় স্কুল মানে এলট কৰাৰ ক্ষেত্ৰত, তেতিয়াহ'লে তেওঁলোকে কিন্তু স্কুল চিলেকশ্যনটো দি দিব পাৰে। আৰু এটা কথা সচৰাচৰ সকলোৱে সুধি থকা দেখা পাইছোঁ যে যিখন ডিষ্ট্ৰিক্ট আপোনালোকে প্ৰিফাৰেঞ্চ দিব, যিকেইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ দিব, সেই ডিষ্ট্ৰিক্টকেইখনত যদি আপোনাৰ কেটেগৰীয়ে ঢুকি নাপায়গৈ, মানে যিসকলৰ 1 বা 2খন আহিছে তেখেতলোকে মানে তেখেতলোকৰ পষ্টটো হোল্ড কৰিব নি, তেনেকুৱা কথা সুধি আছিলে কেইবাজনেও। সেইটো কেতিয়াও নহয়, কাৰণ আমাৰ যিহেতু এইটো আচলতে মনলৈ আহিছে এইকাৰণে যে LP UPৰ ক্ষেত্ৰত যিখন ডিষ্ট্ৰিক্ট আমি চিলেক্ট কৰোঁ, তাত যদি আমাৰ কাট অফটো সেইমতে নহয়গৈ, তেনেহ'লে আমি নাপাওঁ আচলতে। বেলেগ ডিষ্ট্ৰিক্টত আমি চিলেক্ট নকৰা ডিষ্ট্ৰিক্টত যদি কমো যায় তেতিয়া তাত কম হৈ থাকে, কিন্তু আমাৰ ক্ষেত্ৰত সেইটো নহয় আচলতে। আমাৰ যিহেতু যিমান ভেকেঞ্চি আছে গোটেইখিনি কোৱালিফাই হৈয়ে আছে চাকৰিৰ কাৰণে, মাত্ৰ তেখেতলোকক এতিয়া প্ৰিফাৰেঞ্চ দিবলৈ দিছে। যদি তেওঁলোকৰ চিলেক্ট কৰা বা প্ৰিফাৰেঞ্চ দিয়া ডিষ্ট্ৰিক্টত যদি তেওঁলোকৰ কেনেবাকৈ তেওঁলোকে কেটেগৰী ৱাইজে হওক বা কিবা কাৰণত যদি মাৰ্কছে কভাৰ নকৰেগৈ, তেনেহ'লে তেখেতলোকক হোল্ড নকৰে, তেখেতলোকক বেলেগ ডিষ্ট্ৰিক্টত তেওঁলোকৰ সুবিধা অনুসৰি কেটেগৰী ৱাইজ তেখেতলোকক এপইণ্টমেণ্ট দিব। আৰু কেইটামান কমেণ্ট আহি আছে যে ফাইনেল ছাবমিট কৰাৰ পাছত তেখেতলোকৰ ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ দিয়াত কিছুমান খেলিমেলি হ'ল, ফাইনেল ছাবমিট হৈ গ'ল, এতিয়া তেওঁলোকক কাৰেকশ্যন কৰিব পাৰিব নি সুধিছিলে। যদি আপোনালোকে ফাইনেল ছাবমিট কৰি দিছে আৰু আপোনালোকৰ PDF-টো জেনেৰেট হৈ গৈছে, তেনেহ'লে আপোনালোকে এতিয়া আকৌ তাত কাৰেকশ্যন কৰিব নোৱাৰে। আৰু যদি ভৱিষ্যতে DSCয়ে যদি আকৌ কাৰেকশ্যন কৰাৰ ক্ষেত্ৰত তেওঁলোকে যদি কিবা পৰ্টেলটো মুকলি কৰি দিয়ে বা তেনেকুৱা যদি সুবিধা দিয়ে, তেতিয়াহে আপোনালোকে পাৰিব, আৰু সেইটো দিব যেন ইমান লগাও নাই অৱশ্যে। আৰু যিহেতু বেছি দিন নাই, গতিকে ইমানখিনি ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিবলৈ দিছে, গতিকে আকৌ সুবিধা সেইটো চাগে নিদিব। যদি 2খন বা 3খন দিলেহেঁতেন তেনেহ'লে তেওঁলোকে দিয়াৰ আশা এটা আছিলে, কিন্তু এতিয়া যিহেতু যিমান মানে ভেকেঞ্চি আছে, মানে যিমান কেটেগৰী ৱাইজ আপুনি যিমানত এপ্লাই কৰিব পাৰে গোটেইখন ডিষ্ট্ৰিক্টে দিছে প্ৰিফাৰেঞ্চ দিবলৈ, গতিকে ভৱিষ্যতে আকৌ কাৰেকশ্যনৰ উইণ্ড' খুলি নিদিব, এইটো আপোনালোকে আশা নকৰিব। আৰু যদি আপোনালোকৰ লাষ্টৰ ফাললৈ যদি 5 নম্বৰ 6 নম্বৰত যদি কিবা খেলিমেলিও হৈছে, তেনেহ'লে একো অসুবিধা নাই, আশা কৰিম সকলোৱে 1 নম্বৰ 2 নম্বৰ বা 3 নম্বৰখন ডিষ্ট্ৰিক্টতে পাই যাব, কাৰণ ইমান কেণ্ডিডেট নাই, যিমান ভেকেঞ্চি আমি খালী থকা দেখা পাইছোঁ স্কুলবোৰত। গতিকে সকলোৱে যদিও বহুত ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিবলৈ দিছে, তথাপিতো 3 নম্বৰমান বা 2 নম্বৰ বা প্ৰথমখনতো হৈ যাব পাৰে, তেওঁলোকে তাতেই পাই যাব, গতিকে ইমান চিন্তা কৰিবলগীয়া কোনো কথা নাই।
গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। এই কথাকেইটা ক'বৰ বাবে আপোনালোকক ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকৰো যদি এই ক্ষেত্ৰত কিবা মতামত আছে তেনেহ'লে কমেণ্ট কৰি জনাব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।